নমস্কাৰ বন্ধুসকল বহুতে মোক সুধি আছে লিষ্টিং হোৱাৰ পিছত এটা পাই কইনৰ ভ্যালু কিমান হ'ব পাৰে এতিয়া কথা হ'ল প্ৰত্যেক ক্ৰিপ্টোকাৰেন্সি বিটকইনে হওক এথেৰাম হওক সবৰে নিজৰ নিজৰ সিস্টেম ষ্টেণ্ডাৰ্ড মাইনিং কৰা পদ্ধতি বেলেগ বেলেগ যিসকলে পাই কইনৰ মাইনিং কৰিছে তেওঁলোকে ইয়াৰ ওপৰত সঁচা অৰ্থত আগ্ৰহীল হ'ব লাগে আৰু বিশ্বাস কৰিব লাগে কিছুমানে আগতে ভবাৰ দৰে ক্ৰিপ্টোকাৰেন্সি বৰ্তমান পৃথিৱীৰ বহুতো দেশৰ দৰে ভাৰত চৰকাৰে মান্যতা দি ইয়াৰ ওপৰত টেক্স লগোৱাত বেআইনী বুলি ভবাৰ থল আৰু নোহোৱা হ'ল চাইনা চৰকাৰে নিজৰ ক্ৰিপ্টোকাৰেন্সি আছে অন্য দেশ বহুত দেশৰো চৰকাৰে ক্ৰিপ্টোকাৰেন্সি উলিয়াইছে ভাৰত চৰকাৰে এই বছৰ অনাৰ কথা ইয়াৰ আগতে ভাৰতৰ সুপ্ৰিম কোৰ্টে এই বিষয়ে ধনাত্মক মনোভাৱ পোষণ কৰিছে আৰু চৰকাৰক ইয়াৰ ওপৰত বাধা নিষেধ আঁতৰাবলৈ পৰামৰ্শ দিছিল বৰ্তমান টাটা কনচালটেন্সি সাৰ্ভিসৰ যোনটো TCS বুলি কোৱা হয় তেওঁলোকৰ কোৱাৰ্জৰ উপৰিও আন কিছুমান ক্ৰিপ্টোকাৰেন্সি বেংকৰ যোগেদি ট্ৰেড কৰা প্লেটফৰ্ম গঢ়ি উঠিছে গতিকে ক্ৰিপ্টোকাৰেন্সি ভৱিষ্যতে বেছি সবলভাৱে আত্মপ্ৰকাশ কৰাটো নিশ্চিত পাই যিহেতু এতিয়া মাইনিং ষ্টেজতে আছে গতিকে আপোনালোকে সকলোৱে বিনামূলীয়াকৈ লাভ কৰিছে গতিকে এই বিনামূলীয়া বুলি ইয়াৰ মূল্য নাই বুলি নাভাবিব আজি কেইবছৰমান আগতে আৰম্ভণি ষ্টেজত থাকোঁতে এতিয়া 33 লাখ টকাৰ মূল্যৰ বিটকইন আৰু প্ৰায় 2.5 লাখ টকা 2.35 লাখ টকাৰ এথেৰামৰ কোনো মূল্য নাছিল ৰিচ ডেড প'ৰ ডেজ বুলি কিতাপখনৰ লিখক ৰবাৰ্ট কাৱাছাকিৰ মতে আহিব ধৰা দিনবিলাকৰ জমা সোণ আৰু টকাৰ কোনো মূল্য নাথাকিব কিন্তু ক্ৰিপ্টোকাৰেন্সি মূল্য বাঢ়ি গৈ থাকিব আজি যি তীব্ৰ গতিত পাই মাইনিং বাঢ়ি গৈ আছে আৰু অতি কম সময়ৰ ভিতৰত এই ক্ৰিপ্টোকাৰেন্সি বজাৰ নিজকে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে অহা 5ৰ পৰা 8 বছৰৰ ভিতৰত এটা পাই কইনৰ মূল্য 500 পৰা 1000 ডলাৰ ভিতৰত হ'বগৈ লাগে 50 বা 100 ডলাৰ হ'লেও কম নহয় কিন্তু কাৰণ আমি এটা বিনা পইচাহে পাইছোঁ গতিকে যদি আপুনি লিষ্টিং হোৱাৰ আগলৈকে যিখিনি সময় আছে তাৰ আগতে এতিয়াও যদি মাইনিং আৰু ইনভিটেশনত অলপ সময় খৰচ কৰে ই আপোনাৰ ভৱিষ্যত বদলোৱাৰ ক্ষমতা আছে ইয়াৰ প্ৰমোটাৰ পৰিকল্পনা মই নাজানো কিন্তু তেওঁলোকে বৰ এগ্ৰেছিভ হৈ কাম কৰি আছে KYCও অলপতে হ'ব KYC যিবোৰ ইতিমধ্যে হৈ গৈছে সেইবিলাক বোলে সাকসেসফুল হৈছে যদি কাইলৈ ইয়াৰ কোনোবা ডাঙৰ কোম্পানীয়ে কিনি লয় বা আমেৰিকাৰ অন্য কোনো উন্নত দেশৰ বেংকে টেক ওভাৰ কৰে যি হিচাপে ইয়াৰ নেটৱৰ্ক বাঢ়িছে লাখ লাখ মানুহে যেনেকৈ মাইনিং কৰি আছে বিটকইনৰ দৰে লাখত নহ'লেও ইয়াৰ এটা কইনৰ মূল্য 500 পৰা 1000 ডলাৰ বা 35000 টকাৰ পৰা 70000 টকাৰ সম্ভাৱনা এইটো বিশ্বাস ৰাখি আপোনালোকে অকমান সময় দিনে খৰচ কৰিলে ভাল ভুলতো নাইজেৰিয়া চীন আদি দেশৰ টেঙৰ মানুহৰ কিছুমানৰ দৰে কোনোবা এটা কইনত 12-15 টকা অফাৰ কৰিলে নিজে আইডি আৰু KYC দি কইনবোৰ দিয়াৰ প্ৰতিশ্ৰুতি নিদিব ভুলতো এইবোৰ মানুহৰ জালত ভৰি নিদিব বুৰ্বকামী নকৰিব আপোনাৰ মেহনতৰ ফল আনক ভোগ কৰিবলৈ নিদিব সদায় দিনটোত এবাৰ মাইনিং কৰিবলৈ নাপাহৰিব মাথোন ভাবি লওক পিছত যি হয় দেখা যাব নহলে পিছত আপুনি পস্তাব পাৰে এতিয়াতো বিনামূলীয়াকৈ পাই আছে পিছত সেই বিনামূলীয়াকৈ পোৱা মুধা মৰিব অৱশ্যে যিসকলৰ টকাৰ আৱশ্যক নাই তেওঁলোকৰ কথা বেলেগ মনত ৰাখিব এপল কোম্পানী যিজনৰ অৰিজিনেল প্ৰমোটাৰ আছিল কোম্পানী ভালদৰে নচলাৰ বাবে অতি কম দামতে তেওঁলোকে এই এপল কোম্পানীটো বিক্ৰী কৰি দিছিলে কিন্তু যিজনে কিনিলে তেওঁৰ হাতত এই এপল কোম্পানীৰ দাম কল্পনা কৰিব নোৱাৰা আমেৰিকান সংকল বুদ্ধিয়ক ব্যৱসায়ী জাতি কোনো কাম আধৰুৱাকৈ কৰি নেৰে সম্পূৰ্ণ কৰিয়ে এৰে কিন্তু ভাৰতীয়সকলৰ কি হ'ব কেনেকৈ হ'ব আদি গৱেষণা কৰি থাকোঁতে অন্য ফলটো খাই দিয়ে এতিয়া আমি যদি চাওঁ সকলো জনপ্ৰিয় ছ'চিয়েল মিডিয়া কোম্পানী ফেচবুকে কওক হোৱাটছআপে কওক এইবিলাক সব আমেৰিকাৰ নিয়ন্ত্ৰণত বিশ্বাস ৰাখক আজি লগে লগে নহ'লেও 5-10 বছৰৰ ভিতৰত আপোনাৰ হাতত 500 পৰা যদি 2000 পাই কইন থাকে ই আপোনাক কোটিপতি কৰাৰ সম্ভাৱনা আছে গতিকে মাইন কৰক আৰু বন্ধু বান্ধৱীক দিয়ক আপোনাৰ সিকিউৰিটি সাৰ্কলটো শক্তিশালী কৰক যিসকল নতুনকৈ পাই কইনৰ নাম শুনিছে তেওঁলোকক কৈছোঁ পাই এটা নতুন ক্ৰিপ্টোকাৰেন্সি তাৰ বাবে প্লে ষ্টৰৰ পৰা পাই ডাউনলোড কৰি ফেচবুকৰ যোগেদি লগ ইন কৰক নিজৰ সঁচা পুৰা নাম যি আধাৰ কাৰ্ডত আছে কাৰণ সেইবিলাক KYC সময়ত প্ৰয়োজন হ'ব তেনেকৈ ফাৰ্ষ্ট নেম লাষ্ট নেম আদি আছে তেনেদৰে ভৰ্তি কৰিব ইউজাৰ নেম আৰু ইনভিটেশন কোড বা ৰেফাৰেল কোড একেই যিটো নিজে দিব পাৰে যিটো নতুনকৈ মাইনিং কৰিব বিচৰাসকলৰ বাবে প্ৰয়োজনীয়
যেনেদৰে মোৰ ইনভিটেশ্যন বা ৰেফাৰেল কোড হৈছে ডক্টৰ পতংগীয়া। আপোনালোকে সোনকালে প্লে ষ্ট'ৰৰ পৰা এই পাই এপটো ডাউনলোড কৰি কাম আৰম্ভ কৰক। শুভেচ্ছা থাকিল। ধন্যবাদ।